NMDC ষ্টকটো যদি আপোনালোকে টেকনিক্যালি চাবলৈ যায় ই এটা ডে কেণ্ডেলটোৱে ধুনীয়াকৈ এটা আপোনাৰ ছাপৰ্ট লৈ পেলাই 200 EMA ছাপৰ্ট লৈ পেলাই ওপৰলৈ গৈছে আৰু ই হয়তো আপোনাৰ প্ৰিভিয়াছ হাই ওচৰলৈকে যাব পাৰে বা ইয়াৰ ব্ৰেক কৰা চান্স বেছি আছে আৰু তাৰোপৰি যদি আপোনালোকে ফাণ্ডামেণ্টেল চাবলৈ যায় ইয়াতে ইয়াৰ এইটোৰ এক্সপাৰ্ট ৰেটিং ভাল আছে 82% আছে আৰু PE ধুনীয়া 11 হয় ইণ্ডাষ্ট্ৰি PEৰ তুলনাত ওচৰে পাজৰে আছে যদিও ইয়াৰ ৰেভিনিউ সুন্দৰ আৰু লগতে আপোনাৰ প্ৰফিটটো ইয়াৰ ধুনীয়া শ্ব' কৰি আছে কাৰণ ভালেমান প্ৰফিট কৰিছে সেইটো হিচাপে চাবলৈ গ'লে কিন্তু এটা 244 ভাল প্ৰাইচত আছে NMDC এইটো আপোনালোকে লং টাৰ্মৰ কাৰণে হোল্ড কৰিব পাৰে আৰু ইয়াত যদি আপোনালোকে তললৈ চাবলৈ যায় শ্বেয়াৰ হোল্ডিং পেটাৰ্ণত প্ৰমোটাৰ 60% আছে এইটো এটা চবতকৈ ভাল কথা আৰু আপোনাৰ ইয়াত যদি আপোনালোকে মিউচুৱেল ফাণ্ডবোৰ চাবলৈ যায় টপ মিউচুৱেল ফাণ্ড কিছুমানে হোল্ড কৰি আছে এইবিলাকক ধুনীয়াকৈ চাবৰ কাৰণে আপোনাৰ গ্ৰ' এপটো ভাল হয় আপোনালোক বিগিনাৰ যদি গ্ৰ' এপটো ইউজো কৰিব পাৰে আৰু লগতে এইটো আপোনাৰ